সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত লগতে ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত ওদালগুৰি জিলাৰ ধনচিঘাটত 513তম বিশ্ব মহাবীৰ চিলাৰ দিৱসৰ প্ৰস্তুতি তুংগত উঠা দেখা পোৱা গৈছে। উক্ত কাৰ্যসূচীত উদযাপন সমিতিয়ে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত লগতে ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত ওদালগুৰি জিলাৰ ধনচিঘাটত 513তম বিশ্ব মহাবীৰ চিলাৰ দিৱসৰ প্ৰস্তুতি তুংগত উঠা দেখা পোৱা গৈছে। নমস্কাৰ, জয় শুক্লধ্বজ ৰায়। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলাৰ 1 নং জংঘল ব্লকত কেন্দ্ৰীয়ভাৱে 513তম মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে। উক্ত দিৱসটিত যাতে সকলো ৰাইজে একান্তভাৱে উপস্থিত থাকিব বুলি কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীবাস সিংহা। মই ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি। আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ও ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনী আজি যি আমাৰ বিশ্ববীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই বিশ্ববীৰ চিলাৰায় দিৱসটি আমি সকলো ৰাইজৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ সহায় সহযোগ উপস্থিত কামনা কৰিলোঁ। লগতে